প্ৰেম বিচ্ছেদ। কথা পংকজ অসমীয়া কলিতা, আবৃত্তি ভাৰ্গৱ শৰ্মা। এদিন আমাৰ মনোমালিন্য হ'ব, আঁতৰি যাম দুয়োকে খং কৰি। কিছুদিন কথা নাপাতিম, পাছত আকৌ তোমাক বিচাৰি যাম। যেতিয়া মই তোমাক বিচাৰি পাম, তুমি চাগে আন এজনৰ সতে হাতত হাত ধৰি হৃদয়ৰ কথা পাতি থাকিবা, আৰু মই তোমাক তেনেকৈয়ে দেখিম। তুমিও দেখিবা মোক। যদিও মই কিছু সময় হতভম্ব হ'ম, কোনোমতে নিজক চম্ভালি হাঁহি এটা মাৰি তাৰ পৰা আঁতৰি যাম। পাছত তেওঁ চাগে তোমাক সুধিব, কোন আছিল সেইজন, চিনি পোৱা? তুমি ক'বা, আছিল চাগে কোনোবা পাগল এজন, আই ডণ্ট ন', কোন সি? আৰু মই লাজে অপমানে তোমাৰ চকুৰ আগৰ পৰা নিৰুদ্দেশ হ'ম, বাট নেদেখা হোৱালৈ।